হেৰস্টো ওয়েলকাম দিগম্বৰ বৰা আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ আজি বৰ্তমান হল শ্ৰী শ্ৰী কৃষ্ণৰ দেউল উৎসৱ পালন কৰা হৈ আছে 380তম শ্ৰী শ্ৰী কৃষ্ণৰ দেউল উৎসৱ পালন কৰা হৈ আছে আৰু লগতে আৰু ইটা বাজিল 8টা বাজিল ৰাতিপুৱা হল 8টা বাজিল 8টা বজাত এতিয়া আছে পতাকা উত্তোলন আৰু আপোনালোকক দেখাব চেষ্টা কৰি আজি প্ৰথম নিশা আজি চাৰিক আপোনালোকক বলকচোন ভিডিঅ'টো পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰো চাৰিক তেখেতসকলৰ আৰু দীৰ্ঘায়ু আৰু সুস্বাস্থ্য এইফালে গুদুলি হৈ গেল ইয়াতে গহাই চহাই ধুই অনাৰ পিছত এইফালে আছে ৰবাখনটো আপোনালোক ৰবাখন চাই লওক এইফালে মঞ্চখন আছে এইফালে একদম চাই লওক এইফালে ৰাস্তা দৌল উৎসৱ পালন কৰি বোমা দিব তাৰমানে আজি কাৰণে বোমা লুকাব আহিছোঁ বোমাটো ফুটি লৈ লওঁ আগতে আৰু এনে কি কবি গৈ ধোৱা যাবি নে নদীত যাম চাৰিক আপোনালোকে কণ্টিনিউ কৰিব এইফালে দোস্ত আছে এইফালে দোস্ত এইফালে হল গহাই ওলাইছে একদম গহাই ধোৱাবা ওলাইছে গহাই ধোৱাবা যাব এতিয়া বাজিল 6টা বাজিল ধোৱাবলৈ নদীত ফেলে আছে কালি সকলো আহিব এতিয়া দোস্ত গহাই ধুয়ে আহি পালো এতিয়া আপোনালোকে নাম উঠি আছে নাম চাওক ছোৱালী নাগাৰা নাম পৰিবেশন আছে চাই লওক আপোনালোকে নাম
হেৰেsto ভিডিঅ'টো কেনে পালে যি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অহাকালি আছে গায়ক চাব লাগিব দেৱজিৎ বৰাৰ গীতৰ গায়ক আছে আপোনালোকে চাব অহাকালি ভিডিঅ'টোত দেখা পাব নহয় যি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই অহাকালিৰ ভিডিঅ'ত লগ পাই আছোঁ দিয়ক আৰু